এইয়া দেখিছেনে ভালকৈ নাই দেখা নিব আজি দুপৰীয়া সাজৰ কাৰণে এয়া গাহৰি বনাই আছোঁ এয়া চব এয়া আজি গাহৰিয়ে খাম দুপৰীয়া সাজ ওচৰতে বুধবাৰ বুলি গাহৰি কাটিছিলে এয়া আনি মেলি এয়া আমাৰ ইয়াত ওচৰতে গাহৰি কাটে আমাৰ ইমান টেনশ্যন নাই গাহৰি খাবলৈ পাওঁ মন গ'লে খাবলৈ পাওঁ সেয়ে আনিছিলে অলপ এয়া ফ্ৰাই কৰিছোঁ এয়া আজি মজা চাহ খাম আৰু দেই চাহ স্কুলৰ পৰা ছোৱালী আহি স্কুলৰ পৰা পালেহি সিহঁতি খুন্দা ভাত খাবলৈ মন নকৰে সেনে গাহৰি অকণমান আনি ভাজিছোঁহি তাকে গাহৰি সৈতে ভাত দিম এতিয়া আজি ৰাতিপুৱা সময়ত বহুত বৰষুণ দিলে দেই এতিয়া ৰ'দ দিছে ভাল লাগিছে অকণমান মুকলি মুকলি লাগিছে ৰ'দ দিছে ইমানেই দিছে একদম গৰম লাগি গৈছে চাওক এয়া আৰু এইফালে আমাৰ এটা নতুন বস্তু আনিলোঁ আপোনালোকক দেখাম ৰ'ব এয়া এয়া আমাৰ হাঁহ পোৱালিকেইটা এইকেইটা আমাৰ হাঁহ পোৱালি আনিলোঁ হাঁহ নাই আমাৰ সেইকাৰণে হাঁহ 10টা পোৱালি কিনি আনিছোঁ ইমান তিতি হৈছে ডাঙৰ কৰিছোঁ আৰু এইফালে আৰু এটা বস্তু আনিলোঁ এইটো গাহৰি পুহিছোঁ এইটো অকল খাওঁ কৰি থাকে দেই অকল খাওঁ কৰি থাকে ই অকল খাবলৈ বিচাৰি ফুৰে আৰু এইফালে চাওক আমি দাংবডি গুটি দিয়া আপোনালোকক ভিডিঅ' এটাত দিছিলোঁ নহয় এয়া এইবোৰ দাংবডি জেং দিছে এয়া বগাইছে আৰু দেই খাবলৈ পাম এইবোৰ আৰু এই জলকীয়া কেইজোপা দেখাইছিলোঁ যে ৰ'ব ক'ত গ'ল জলকীয়া কেইজোপা সেয়া এইবোৰ জলকীয়া কেইজোপা ফুলিছে লাগিব আৰু দেই বেটে এইফালে চোৱা এয়া হাই কৈ দিয়া লাজ লাগিছে দেই আমাৰ ছোৱালীজনী লাজ লাগিছে বাবা ফুল দেখাম আৰু এইয়া ভিতৰলৈ সোমাই আহিছোঁ এইফালে আকৌ ভাজিখিনি চাওঁ হ'লনে নাই হোৱা এয়া হ'লেই এয়া গাহৰি ৰেডি এয়া খাবহে লাগে পুৰা জ্বলা দি দিলে নেকি একদম পুৰা জ্বলা খাম আৰু এতিয়া মজাছে একদম দবাই দিম ৰাখি থৈ দিছোঁ খাবহে লাগে আৰু দেই কি কৈছে কাঢ়ি দিম মানে এইখিনি হাতে খাবলৈ দিগদাৰ আছে কি কৈছে এইবোৰ কাঠিবিলাক বনাই লৈছোঁ মানে কি একদম বেয়া জ্বলিব কথাটো হ'ল কি লগৰ দুজন মানে বোলে গাহৰি খাব জলকীয়া বহুত দি দিলে যে সেইকাৰণে এইবোৰ বনাইছে কি বনাইছে দেখাই দিয়ক বাঁহৰ কাঠি এইবোৰ কিনি মেলি পইচা দিয়কচোন পৰিলে সেইটো দিয়কচোন এইবোৰ বনাইছে এইবোৰ খুচি পূৰা দিব আৰু সেইটো কথা একদম জলকীয়া পূৰা দি লৈছে সেইকাৰণে একদম দিব খাব
আৰু আৰু এটা বস্তু দেখাওঁ আপোনালোকক ৰ'ব আৰু এইফালে চাওক এইফালে দেখিছেনে নাই দেখা ক'ব নোৱাৰিছোঁ দেই ৰ'দটো পৰিছে এয়া এই টেঙাজোপা ইমানেই লাগিছে আমাৰ একদম টেঙাজোপা লমে লাগিছে এয়া একদম কেনেকুৱা টেঙা লাগিছে মুঠতে দেখিছেনে বাৰু এয়া গছজোপা বেছি ডাঙৰ নহয় হ'লেও মানে টেঙা বহুত লাগিছে দুদিনমানৰ আগত বতাহ মৰাৰ কাৰণে টেঙা অলপ সৰিলে কিন্তু তথাপিতো মানে ভালেমান টেঙা থাকিলে এয়া এইবোৰ দেখিছেনে এইবোৰ একদম লমে লাগিছে এয়া লমে টেঙা লাগিছে এয়া দেখিছেনে এয়া দেখিলে আৰু মাংস হৈ গ'ল এক পিচ খাই চাওঁ কেনেকুৱা লাগিছে গৰম অকণমান হাৰ্ডি নিচিনা পিছকে দিলে দেই খাবলৈকে বেয়া এয়া বেতিয়া খালে বাপে এয়া কেনেকুৱা ভালনে কিমান ভাল মজা জ্বলা ক'ব নোৱাৰে ভাতৰ লগত খাম আৰু আমি যিহেতু আহোম সম্প্ৰদায়ৰ মানুহ বহুত দিন বিহুতে লাও পানী থোৱা বহুত দিন লাও পানী সিজোৱা নাই আজি অলপ সিজাম বুলি ভাবিছোঁ বেছি নহয় 2 কিলোমান চাউলৰ এতিয়া পাতিম সাজ অকণমান পাতি লওঁ তাৰপিছত গৰমত মানুহজনে খাবলৈ বিচাৰে সেইকাৰণে অকণমান পাতিম এই আৰু দিনটো এইবোৰে কৰি থাকোঁ নাই এইকেইদিনা কাপোৰ চিলোৱাও হোৱা নাই কাপোৰ আছে ভালেমানখিনি কিন্তু চিলোৱাহে নাই এইবোৰ কৰি থাকোঁতে গৈছে হাঁহ কুকুৰাৰ লগত লাগি থাকোঁতে গাহৰি এটা আনি লৈছোঁ হাঁহ পোৱালি আনি লৈছোঁ এইবোৰ লগত লাগি থাকোঁতে দিনটো যায় এতিয়া ছোৱালীকেইজনী স্কুলৰ পৰা আহিলে ভাত দিওঁ খাবলৈ আৰু আমাৰ ঘৰৰ তিয়ঁহ খাবলৈ পাম দেই এয়া কলিয়াইছে আৰু খালোঁ এটা দুটামান কলিয়াইছে তিয়ঁহ লাগিছে ভাতকেৰেলা লাগিছে ৰঙালাও লাগিছে ঘৰৰে বাৰী খাই একদম বহুত ভাল লাগে অলপ সাৰ প্ৰয়োগ নকৰা খাই মজা লাগে বজাৰৰ পৰা কিনি আনিলে কি হ'ব গোটেইবিলাক সাৰ দিয়া ৰাসায়নিক সাৰ দিয়া সেইকাৰণে খালেও বৰ এটা ইমান ভাল নালাগে সেইকাৰণে ঘৰতে কৰি খোৱা বহুত ইণ্টাৰেষ্ট হয় এনে খাব লাগিব আৰু আপোনালোকক দেখাওঁ দেই ৰ'ব আৰু এইফালে চাওক মোৰ ছোৱালীজনীয়ে এবাৰ বিহু কৰিছিলে হুঁচৰি প্ৰথমবাৰৰ কাৰণে কৰ্মশালালৈ গৈ বিহু নাচ শিকি বিহু কৰিছিলে এটা সংঘৰ হৈ পিনে সেয়া এইখন দিছে চাওক হেমকোষ ইমান ভাল বস্তু দিছে ল'ৰা ছোৱালীয়ে পঢ়ি এতিয়া ইয়াৰ পৰা বহুত উপকৃত হ'ব এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে বহুত ভাল হৈছে পইচা পাতি দিলে কি হ'ব পইচা আজি আছে কালি নাই আজি দিলে তৎক্ষণাত ল'ৰা ছোৱালীয়ে খৰচ কৰি শেষ কৰি পেলাই সেইকাৰণে এখন এতিয়া হেমকোষ দিছে গোটেই লাইফৰ কাৰণে হৈ যাব সেইকাৰণে বহুত ভাল লাগিছে তাইও বহুত ভাল পাইছে এনেকুৱা এটা পুৰস্কাৰ দিয়াৰ কাৰণে আৰু এখন চাৰ্টিফিকেট দিছে চাৰ্টিফিকেটখনো বহুত কাম দিব আৰু এই কিতাপখনো বহুত কাম দিব কি কৰিলা বিলাহী আৰু লাগি আছে ধেৰ লাগি আছে কণ বিলাহী ছিঙি আনিছে দেই আমাৰ ছোৱালীজনী এয়া হয় নেকি এয়া দেখিলে আৰু মোৰ ছোৱালীজনীয়ে যিহেতু চৰকাৰী স্কুলত পঢ়িছে আৰু এইটো এটা দেখিছেনে এইটো এটা ঘড়ী পাইছে এইটো এটা ঘড়ী পাইছে আৰু
কম্পিউটাৰৰ ফালৰ পৰা পাইছে দেই। কম্পিউটাৰ ক্লাছ কৰি কম্পিউটাৰ পৰীক্ষা দিছিলে, তাই সেই তেতিয়া এই ঘড়ীটো পালে। আৰু লগতে আৰু এটা বস্তু পাইছে, ৰ'ব দেখাই আছোঁ। আৰু লগতে পাইছে এইখন এখন ডিক্সনেৰী। এই চাওক, এয়া কিমান ডাঙৰ ডিক্সনেৰীটিৰে, এইখনো তাই গোটেই লাইফটোৰ কাৰণে কামত আহিব। অলৰেডি এখন আছে ডিক্সনেৰী, হ'লেও এখন ডাঙৰ পাই গ'ল। এতিয়া আৰু টেনশ্যন নাই, আৰু কিতাপ নিকিনিলেও হ'ব। এইখন কিমান ডাঙৰ ডিক্সনেৰী চাওক। এয়া ভাল লাগে ল'ৰা ছোৱালীবোৰে এনেকুৱা এটা ভাল হেৰি কৰি নাম কৰি যে এইবিলাক গিফ্ট পাইছে, মানে পুৰস্কাৰ পাইছে, সন্মান পাইছে, সেইকাৰণে বহুত ভাল লাগিছে। চাওক।